Hello everyone, আজি দিনটোৰ vlog খুৰীহঁতৰ বাৰীত পাচলি ছিঙিব যাওঁ তো আপোনালোককো দেখাওঁ কি পাচলি ছিঙো চাই থাকিব ভিডিঅ'টো ৰেম্বটো মোৰ লগত থাকিবই আপোনালোকে জানেই তাকো লৈ ফুৰিব লাগে অকলে নাথাকে তো আমি ছিঙিছোঁ মূলাৰ গুটি হয় তো আপোনালোকে খায়নে নাখায় মূলাৰ গুটি যেতিয়া ফুলি পেলাই গুটি লাগে খাই চাবচোন আপোনালোকেও এটা দেখো এইটো ভাজি খাই বহুত ভাল লাগে তো কেঁচা জলকীয়া দি খাব লাগে আৰু বহুত টেষ্টি হয় মূলাৰ গুটি হেহে হয় দেই মূলাৰ গুটি পুৰা হৈ গ'ল ন এই লাই কিবা ফুলি গ'ল কি হয় গো ধুনীয়া পাতৰ নিচিনা সৰু সৰু ন মিহি মিহি ধুনীয়া পাতৰ নহয় জিলমিল
সেই ৰেম্বক বান্ধি থৈ দিছোঁ ইফালে ৰেম্ব গৰম লাগিছে আমাৰ ধুনু গৰম লাগিছে চি ফুল নাখায় এইটো এনেকৈ ল এনেকৈ চা বুৰ্বক দে মই সজাই দিম দে ধুনীয়াকৈ চা আমাৰ ৰেম্ব ফুল ল'ব হা বেঙেনা পোৱালি পাচলি চিঙা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ নে ৰেম্ব চলো 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 ৰ'বা দলং আছে সেইখন দলং এতিয়া পাৰ হ'ব নোৱাৰ মই আগত যাওঁ চাওঁ ঐ চলো মই আগত যাওঁ ৰ আগত আহিব ভয় কৰে আমাৰ ৰেম্ব আজা 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 ৰেম্ব এইটো কি এইটো সজনা